পাতবোৰ কিহেনো খাই খাই পেলাইছে গোটেই ৰঙা কোলা কিবা হৈছে চাবলৈও সময় নাইকিয়া হৈছে মোৰ মানে বোৱাৰী এজনী গোটাই পিটাই ল'লো সেইজনীও একো নকৰে মোৰ মানে শান্তি নাইকিয়া হ'ল ঘৰখনত আৰু দেই ইমান ফুলবোৰ বেয়া হৈ গৈছে নেদেখে নে কি জানো বোৱাৰী এজনী কেনেকুৱা বোৱাৰী আনিলে জানো ল'ৰাটোৱে একেবাৰে টাউনৰ ছোৱালী আনিছে টাউনৰ ছোৱালী বহুৱাই থ'বলৈ আনিলে প্ৰদৰ্শনী দিবলৈ তেনেকুৱা বোৱাৰী নানিলেও হয় জানি শুনি নাচাই নকৰে কেনেকৈ নুসুধেও আমাক সুধিব পাৰে সুধি পিনি বা ছোৱালীজনী কেনেকুৱানো কি কথা আমাৰ ভাবি নেকি ক'ব পাৰে নকয় নেমেলে একদম গোটেইখন ফুল চুল মৰহি গৈছেগৈ তাইৰ লগত মইহে ওলটাই আকৌ লাগি থাকিব লাগে এনেকুৱা ছোৱালী আনিছে মই ক'ব নোৱাৰোঁ দেই এনেকুৱা ল'ৰা ছোৱালীয়ে তেজ খাইছে আৰু মোৰ মানে মোৰ এইকেইটা কোন আহিছে এইকেইটা আমাৰ ঘৰলৈকে আহিব নেকি আকৌ মই লুকুৱাই ভাল হ'ব নেকি আকৌ এইবোৰ বৰ ডাঙৰ কথা হ'ব পাৰে টাউনৰ ছোৱালী আনিছে বৰ বোলে একদম মচকি চাহ আহোগে বোলকচোন টেঙা দুচিটমান দি থৈ আহোগে ব'লক দি থৈ আহোগে ঠিকছে দুচিটমান এইখন কিহত ঠিক না আমাৰ গাঁও শেষ গ'ল আমাৰ গাঁও ব'লক দি থৈ আহোগে দুচিটমান তোৰ বোলে পিতে বিয়া পাতিলা তুমিও আহিলা বহা তুমিও বহা লগতে বোৱাৰী কি কৰিছা আনিলা বোৱাৰী টাউন বোৱাৰী এতিয়া ঠিকে আছে না ঠিকে আৰু মানে কিনো আজিকালি বোৱাৰীৰ কথা জানেই নহয় আৰু উপায় নাই ল'ৰাই এতিয়া পচন্দ কৰিলে ঘপককে আনি ভৰালেহি আৰু এতিয়া কি কৰিম থাক বোলো কেনেকুৱা এতিয়া বোৱাৰী ৰুমৰ পৰা দেখোন বোৱাৰী এই বোৱাৰী শুনিছানে টাউনৰ বোৱাৰী গম পাইছো নহয় চব অকণ দিয়াহি হা খুৱাব তেতিয়া তোমাক এজোলা দিব বোৱাৰীয়ে কি চব খাবা হাফ পেণ্টহে পিন্ধা বোৱাৰী এজনী কেনেকুৱা আজিকালি এনেকুৱা বোৱাৰী আৰু হাফ পেণ্ট পিন্ধা বোৱাৰী এইবোৰ আমাৰ গাঁৱত নচলিব দেই এনেকুৱা নিপিন্ধিবা বোলো এই চাদৰ মেখেলা আনি দিছো চাদৰ মেখেলা পিন্ধা আৰু ফুৰিবলৈ কৰিবলৈ যাবলৈ মই একদম পাটৰ একদম দামী একদম 15,000 লৈছে সেইযোৰ কিনিছো তাই নিজে পচন্দ কৰি আহিছে এতিয়া গ'লে মানে একদম লং পেণ্ট গাগলছ সেইবিলাক লগাই পিনিহে যায় যাবলৈ তাইৰ লগত নাযায় এই লগ ধৰে টাউনৰ পৰা আহোঁ ব'লক অকণমান হেৰি হোটেললৈ যাওঁ এইবোৰ যি টি খাই আহোঁগৈ বুলি কয় মই আকৌ হোটেললৈ মই খায়ো পোৱা নাই মই তেনেকৈ নাযাওঁ টাউনলৈ কি কৰিবলৈ যামনো তাই এদিন মোক নিছে তাই একদম জিন্স এটা পিন্ধি লৈছে নহয় তাৰপিছত একদম খৰাই হেৰি এটা পিন্ধিছে নহয় এইবোৰ কি কয় স্পৰ্টিং বুলি নে কি কয় মই নাজানো পিন্ধি গৈছে মানুহবোৰে ইমান চাইছে মই দ্বিতীয় কোবত আৰু এই লগত যাবলৈ নোলোৱাই হ'লো আৰু এই লগ ধৰে মই নাযাওঁ তই ফেচিয়েল কৰি এইবোৰ হেৰি কৰি আগে বুলি কওঁ এইবোৰ আমাৰ ইয়াত নচলে এইবিলাক অসমীয়া মানুহ আমাৰ মেখেলা চাদৰ লাগিব মানে নাকানে আৰু যোৱাইছে ল'ৰা যিটো সেইটো গধূলিহে সোমাই ৰাতিপুৱা ওলাব ভাত পানী এইটো নাজানে বনাবলেতো নাযায় পাকঘৰলৈ যা বুলি কওঁ পাকঘৰলৈ কোন যায় বোলে নখ বোলে নেল পলিচ যাব বোলে নখ ভাগিব সেইবোৰ কয় ভালকে খুৱাইছে এতিয়া ক'লে মানে তাই বেয়া পাব লাজ পাব এতিয়া নকলেও নোৱাৰো এতিয়া আপোনালোকে চাবলৈ আহিছে হয় এতিয়া এয়াহে দেখিছে নহয় হাফ পেণ্ট পিন্ধি আছে তাইক ক'লো চাদৰ মেখেলা পিন্ধি ওলাবি তাই আকৌ নাই নুশুনে তাই ষ্টাইলটোতহে হ'ব আৰু মানে কি কৰিবলৈ ল'ৰাটোৱে গতালেহি জানো মোক একেবাৰে দি পিনি সি ৰাতিপুৱা ওলাই গুচিয়ে যায়গৈ নহয় আপোনালোকে পাতক যি কয় পাতি থাকক মই চাদৰ মেখেলা পিন্ধিব নোৱাৰো আৰু তেনেকে ক'বলৈ আহিছিলি কেলে তই মোৰ ল'ৰাটোলৈ কেলে নাকান যোৱাবলৈ আহিলি তই মোৰ চেছ কৰিলি মই একদম মানে মোৰটো মানে সদায় ভামুককে থাকে এই লগত দিনে নিশাই মানে সেইবোৰ কথাকে পাতি থাকো তথাপিও তাই ক'লে নুশুনে কেলে নুবুজে মাক বাপেক খাল কেনেকুৱা জানো পাই মই গমেই নাপাওঁ ইমান নজনা ছোৱালীজনী পঠিয়াই দিলে ন আৰু এদিনো মাক বাপেক খাল ভুমুকি এটা মৰাহি নাই ছোৱালীজনীনো কেনেকে আছে কি কৰিছে খাইছে নে পিন্ধিছে নে নাই টাউনত যদি মনে মনে লগ কৰেগে আৰু গম নাপাওঁ একদম কঁকাল চকাল বিষ নহয় ৰাতিপুৱা পৰা শুই উঠি কাম কৰোঁতে একদম ভাগৰি যাওঁগে বোৱাৰীজনীয়ে আৰু নুশুনে নহয় কথা ক'লে
তথাপিও চাহ একাপ দিবলৈকে মাতোচোন। ঐ বোৱাৰী, শুনিছা নাই? বোৱাৰী শুনিছানে নাই? আলহী আহিলে যে চাহ অকণ দিব লাগে বুলি নাজানা নেকি বাৰু? নোৱাৰো দে চাহ তাহ দিবলে। আই নোৱাৰিলে কেনেকে হ'ব? নোৱাৰিলা কেনেকে হ'ব আকৌ? বোৱাৰী হৈ আহিছা যেতিয়া চাহ দুপা দিবই লাগিব আমাক। বোৱাৰী তেনেকে মানুহৰ মুখৰ আগত কথা কয় নি বাৰু? বৰ লাজৰ বিলে কৈছা দেই। ময়ে চাহ অকণ বনাবগে লাগিব। অকণমান বনাগে আৰু। না তোৰ বোৱাৰী যিজনী পটাচৰী এইজনী বোৱাৰীয়ে তোক নোখোৱাই। নাক কাণ কাটিব। এজনীয়ে মোক কি কৰিব ঘৰলৈকে পঠিয়াই দিওঁ নি বাৰু? জানো পা আকৌ ল'ৰা তোৰা নপঠিয়াবনে টাউনৰ ছোৱালী আনিছে। পঠিয়ালেও নপঠিয়ালেও যি হ'ব হ'ব, নহ'লে ঘৰলৈকে সিহঁতৰ ঘৰৰ মানুহ মাতি পিনি পঠিয়াই দিওঁ নি বাৰু? কাম দুখনমান নেকি আকৌ? বোৱাৰীৰ লগত আলোচনা কৰিবি আৰু বাপেকৰ লগত। মোৰ এইজনীয়ে মোৰ একদম মানে একদম খুলি খুলি খাইছে ন। মই বা তাইক কাম কৰি খুৱাবলৈ মোৰ বয়সটো নাই নহয় এতিয়া তাইক মই খুৱাই বোৱাই থাকিবলৈ। তাই একো কামেই নকৰে, কাপোৰ কেইটাও তাই পেলাই থৈ আহে। মোৰ মানে শান্তি নাইকিয়া হৈছে আৰু। ল'ৰাটোক কেতিয়াবা গালি পাওঁ, সিও দেৰিকে আহে আৰু বেয়াও লাগে। ল'ৰাটোকনো কি ক'ম, সেইকাৰণে তাইকে কওঁ। তাইও নুশুনে নহয় আৰু। তাৰ কাপোৰ কানি এইও পেলাই থৈ আহিব, সেইসোপাও ধুব লাগে, নিজৰ সোপা থাকেই। মানে অশান্তি হৈছে আৰু। নহ'লে এদিন আহিব, নহ'লে আলোচনা কৰি পিনি মাক বাপেকক মাতি পিনি গতাই দিওঁ নি, যি হ'ব হ'ব। মাতিবি কোনদিনা আলোচনা কৰ। হয় নহয়? বেয়া হ'ব নি কথাটো? ভালেই হ'ব। বোৱাৰীয়ে নিদিলে শাহুৱেকেহে চাহ পানী দিলে। লওক আৰু উপায় নাই আৰু। বোৱাৰী আৰু সেয়া মই কৈছো নহয়, প্ৰদৰ্শনী হিচাপেহে দি থৈছেহি। এতিয়া কি কৰিম আৰু? সেইকাৰণে আপোনাক বুদ্ধিটো সুধিছো আকৌ। বোৱাৰীয়ে খুৱাব তেতিয়া ভাত। তাই কি হ'ব মোৰ আৰু মানে আৰু দেখিছেই নহয়। হ'ব দে লৈতো মাকে দিয়া একাপ খাওঁ আৰু উপায় নাই। চাহ দিলি পতে গৰম খাবকে নোৱাৰি। একদম গাঁৱলীয়া যে গাঁৱলীয়া তয়ো একাপ দিছ। আজিকালি গৰম দিন নহয় জানো? সেইকাৰণে গৰম হৈ আছিলে চাগে। হ'ব হ'ব দে যাওঁগে বৈ বহিম থাকো। যাওঁগে।